স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজি আমি ভিডিঅ'টো অলপ বেলেগ ধৰণে বনাম। আজি ভিডিঅ'টো বনাম মজালি বাঁহ কাটিম আৰু মজালি বাঁহৰ ভিতৰত যি থাকে সেইবিলাক আপোনালোকক দেখুৱাই পেলাই সেইবিলাক আমি খাই পেলাই আপোনালোকক টেষ্টিটো দেখাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাল আছে রে মাল itu pakai tim aja mana এইটো আৰু মেইন আৰু ইয়াৰ পাছত পূৰ্বাহে হ'ব ন পূৰ্বাবিলাকে ইয়াত কণী পাৰি ইয়াত কণী হৈ যায় মজালি খাব লাগে মজালি বাহ কি হৈছে কামিছা না তো হা মজা টিখৰ বাপুৱা খাবি নাই আজি আচ্ছা ৰেকৰ্ড হৈ গ'ল কামোৰ খাবি আজি
এইবিলাক এইবিলাক পেলাব লাগিব পোৱালি একেবাৰে খাব পাৰিব ডাঙৰটো আৰু এবাৰ দেখাই দিয়ক এইবিলাক পাখি হৈছে এইটো পাখি হৈছে পাখিটো পেলাম এইটো পেলাব লাগিব খাবলৈ আৰু মজা আৰু ইয়াত ডাঙৰ আছে এইবিলাক খালে বেমাৰ আজাৰ দূৰ হয় খাই চাব চবেই চকুৰ পৰা বহাব লাগে ঘৰুৱাটো এনেকৈ গুচাব লাগিব ইয়াতে সোমাই ধৰিছে বুলি উলিয়াব লাগিব মজালিটো খাব নোৱাৰে যে কেনেকৈ লাগিব লাগি আহিব অকল ঘৰুৱাটো গুচি যাব এনেকৈ ৰেডি চবেই এতিয়া ৰেডি হৈ গৈছে এয়া নহৰু এইফালে পিঁয়াজ দেখিব পাইছে এয়া জলকীয়া আৰু এইটো মেইন অৰিজিনেল বস্তুটো চাই লওক এইফালে আমাৰ কেৰাহী ৰেডি হৈ আছে এতিয়া জুই জ্বলাব লাগে গেছ ৰেডি হৈ গৈছে তাৱা তেল হালধি চব ৰেডি হৈ আছে প্ৰথমতে এইটো নহৰুটো এতিয়া ৰঙাকৈ ভাজি ল'ব চাই থাকক আপোনালোকে তেল গৰম হৈছে আৰু আৰু আমাৰ ইয়াৰ ৰান্ধনীয়ে বনাই আছে আৰু ৰঙা হৈ গ'ল এইটো চাওক ভালকে ৰঙা হৈ গ'ল এতিয়া আমি ইয়াতে পিঁয়াজখিনি আগ ধৰি দি ল'লোঁ এইটো এতিয়া পিঁয়াজত আমি জলকীয়া দি ল'লোঁ এতিয়া তেল কাটিব লাগিব তেল কাটিব এতিয়া পিঁয়াজ কাটিব সৰু ডাঙৰ মিক্স আছে একেবাৰে ডাঙৰ নহয় সৰু আছে লগত ইয়াৰ পৰা দিম যাতে আজি প্ৰথমবাৰ খাম আৰু কেনেকুৱা লাগে আৰু টেষ্টিটো আপোনালোকক জনাই আছোঁ আৰু আমাৰ এইফালে খুৰা পুৰা আগৰ পৰা খাই থকা মানুহ টেষ্টিটো গম পায়েই এদিন খালে আৰু এদিন খাম লাগিব খাই থাকোঁতে দুটা লাট মাৰি দিয়ে উঠিবলৈ মন নাযাব হা আহিছোঁ এতিয়া তাৰপিছতে আমি নিমখ জলকীয়া দিওঁ নিমখ হালধি দিম এতিয়া ইয়াত হালধিটো দিওঁ হালধি দিয়া হৈছে হালধি বেছিকৈ দিলেও বগাই হৈ যাব ৰঙা কেতিয়াও নহয় পৰিমাণে দিছোঁ আৰু নিমখো দিম চালক জোখতে দিয়া হৈছে নিমখ দিয়া হৈছে দিব লাগিব ইয়াৰ পৰা সিফালে দিয়া হৈছে এইফালে অলপ কম জ্বলিছে যিটো লৰাই দিছে
বাহিৰ অৱস্থিত ঠিকে আছে দুখন আছিলে পিছত বিহাৰো আছিলে পিছতো দিব পাৰে আমি আগতীয়াকৈ আজৰি হৈ লৈছোঁ আৰু দি মেলি হ'ব হৈছে আৰু ইয়াত এতিয়া বিলাহী দিয়া হ'ব আৰু এয়া দি দিয়ক হৈছে আৰু এতিয়া টেষ্টিহে মেইন আৰু চাব লাগিব এতিয়া টেষ্টিটো কি হয় খালি গোটা গোটা হৈ থাকিব এইটো এনেকৈ হৈ থাকিব এতিয়া ভাঙিব লাগিব হৈছে আৰু নাই নাবা মানে তাৰপিছত নমাই দিলে হৈ যাব ফুটিলে এইটো বিলাহী দিয়া হৈছে ধুনীয়া হ'ব এতিয়া জিৰা অলপ দিম তাৰপিছত দিম আমি মিট মছলা অলপ দিম ফুটি আছে সেইটো এতিয়া দিম অলপ গৰম মছলা দি দিয়া হৈছে ফুটিছে ধুনীয়া হ'ব হৈছে আৰু ফুটিছে আৰু ফাইনেলি হৈছে আৰু টেষ্ট কেনেকুৱা মজা 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 দি লোৱা হৈছে ইয়াক আগধৰি দি লোৱা হৈছে এয়া খানাৰ লগত দিয়াই টেষ্টি কেনেকুৱা খা চাহ অলপ প্লেট আমি এতিয়া খাব লাগে মাটি দালিৰ লগত একদম এই খানা ডবল মিলি গৈছে আৰু মাটি দালি তেল বেছি নহয় তেলত মাত্ৰ 50 টকা এক প্লেট 50 টকা আহি যাওঁ খাব লাগে দিয়া খাব লাগে সঁচাকৈ মজা লাগে কৈ দিয়ক তেনেকুৱা একদম মজা আৰু দেই বিলাহী আৰু এইটো